হাই ফ্ৰেণ্ডছ, মোৰ এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ এটা ধুনীয়া ঠাইলৈ। এইকেইজন মোৰ গোটেই ভাগিন দেই। তাতে হাঁহি আছে মোৰ ভিডিঅ' কৰা দেখি আৰু জোকাই আছে মোক। আৰু মোৰ ভণ্টিয়ে লাজ কৰিছে, কোনেও নাছে মোৰ কেমেৰাৰ পিনে, হাঁহি আছে চবেই। গৈ আছোঁ আমি সেই ধুনীয়া ঠাইডোখৰলৈ। ইমান ধুনীয়া পৰিৱেশ, গোটেই সেউজীয়া হৈ আছিলে। বহাগৰ মাহত এনেও সেউজীয়া হৈ থাকে। আমি আহি পালোঁ গাভৰু দলং, সেই ধুনীয়া ঠাইডোখৰ। এই দলংখন বোলে 1976 চনতে নিৰ্মাণ কৰা হৈছিলে। ইয়াৰ দৈৰ্ঘ্য বোলে 700 মিটাৰ আৰু খুঁটা 11টা আছে বোলে, তাতে লিখা আছে। আহি আমি এনেকৈ দলঙৰ ওপৰত উঠি যাব গ'লোঁ। তাৰপিছতে মই গৈছিলোঁ আধালৈ উঠি, কিন্তু নোৱাৰিলোঁ। মোৰ ইমান সাহস নাই যে মই এনেই উঠি যাব পাৰিম। আকৌ নামি আহি মই চিৰিৰে গ'লোঁ। গোটেইকেইজন আগত গুচি গ'ল, মই আধাৰ পৰা ৰিটাৰ্ণ আহি গ'লোঁ। আকৌ মই চিৰিৰে গ'লোঁ তললৈ। চিৰিৰে গৈ দলং পালোঁ। তাৰপিছতে আমি কেনেকৈ যাম, কি কৰিম, মই সিহঁতক কৈ আছিলোঁ মোৰ ভয় লাগে কাৰণে। পানী বটলো লৈ লৈছোঁ, মোৰ বাবুক ল'ব দিছোঁ। এয়া জুকুৰা দেখিছেনে? এই জুকুৰা বোলে এনে অইলৰ কিবা বেয়া তেলখিনি ওলাই কেনে বোলে জ্বলি থাকে, নিজে নিজে জ্বলে, সদায় জ্বলে বোলে। নজ্বলিলে বোলে গোটেই অইলখন জ্বলি যাব বুলি কৈছে, অইলৰ ভিতৰখন। এনেকৈ আমি যাব ওলালোঁ। মোৰ সৰু ভাগিনজনে ক'লে বোলে মাহে মই যাব নোৱাৰোঁ। তেতিয়া আমি ক'লোঁ তুমি যদি নোৱাৰা যোৱা, তলত যোৱা। ভয় লাগে ন সৰু বাচ্ছা যদি পৰি চুৰি যায় তাৰ পৰা। আৰু এই ফাক দেখিছেনে? দলংখন তলৰ ওপৰৰ পৰা তলৰ ফালে গোটেই দেখা পায়। যাব নোৱাৰোঁ আৰু যেনে তেনে গৈছোঁ, কিবা এটা সাহস কৰি কেনে। গৈছোঁ আমি গোটেইকেইজন। মোৰ ভণ্টি ভাগিনহঁতে বাপৰে বাপ ইমান স্পীডত গৈছে, মোৰতো কেতিয়াও সাহস নহয় এনেকুৱা। মই ভিন্দৰ হাতত ধৰি কেনে কণামানৰ নিচিনা গৈছোঁ। যাই আমি 150 মিটাৰমান যাই আৰু যাব নোৱাৰিলোঁ, ঘূৰি আহিলোঁ। আহি আমি তলেৰে চাব গ'লোঁ কিমান দীঘল, আমি কক লাগি যাব পাৰিম, সেইটো হিচাপত আমি গৈ আছিলোঁ। গৈ আমি পালোঁ চিৰিকাবিলৰ আগত বোলে বুঢ়ীডিং নৈ আছে। ইমানখিনিলৈকে দেখিছোঁ দূৰৰ পৰা বুঢ়ীডিং নৈখন, কিন্তু আমি যাব নোৱাৰিলোঁ ইমান ওচৰলৈকে। মোৰ ভয় লাগে নদী দলং এইবিলাক দেখিলে।